এখন ক্লাছিক 350 BS6 কিন্তু বেছি দিনৰ বাইক নহয়। সেলফৰ ইস্যু এটা আহিছে। সেলফৰ ইস্যুটো মই খুলি চাম, আপোনালোকক দেখাম মই ভালকৈ। সেলফটো খোলাৰ পাছত সেলফটো এবাৰ মাৰি দেখুৱাওঁ তপন দা। চাওক বাইকখন ষ্টাৰ্ট হোৱা নাই কিন্তু সেলফটো ঘূৰিছে। মাৰা আৰু এবাৰ মাৰা, নাই হোৱা। ঠিক আছে, মই এতিয়া খুলি মেলি চাওঁ সেলফৰ ওৱান ৱেটো কি হৈ আছে মই দেখাম আপোনালোকক। এই আপোনাৰ ক্লাছ ছাইডৰ চেম্বাৰটো খোলাৰ লগে লগে ওৱান ৱে চিষ্টেমটো উঠাই গুচি আহে। মোবিলৰ কালাৰটো বেছি ভাল দেখা নাই। মোবিল বেয়া হৈ গ'ল, মোবিলৰ কালাৰটো নাই, আঠা কমি গৈছে। এতিয়া মই আপোনাক সেলফৰ এই ইস্যুটো দেখাই আছোঁ। এইটো চাব, এইটো ফ্ৰী ঘূৰে, ভিতৰটো ষ্টাৰ্ট নহয়, বুজিছে নাই? ভিতৰটো এইফালে এইফালে পাব ভালকৈ। এইটো চাওক, ভিতৰটো লগত এইটো ঘূৰিব লাগে, নাই ঘূৰা। এতিয়া মই এইটো খুলি আপোনালোকক দেখাই আছোঁ ক'ত কি হৈ আছে। এতিয়া খুলি আছোঁ, পাছত মই আপোনাক লগে লগে দেখাম বাৰু, লগে লগে পাব এতিয়া আপুনি। মই এইটো গ্লাছ হাউচিং অলপ পুছ কৰি ধুনীয়াকৈ আৰামত টানিব। ওলাই অহাৰ পিছত ইয়াৰ অংকটো কি চাব, এই বস্তুটো ওৱান ৱে হ'ব লাগে, ওৱান ৱে হৈ থকা নাই। ওৱান ৱে হৈ থকা নাই, লক হৈ আছে, মাক দিছে কিবা কিবি। লক হৈ গ'ল, ইমান মাৰপিট কৰি ওলাবলগীয়া কোনো কাহিনীয়ে নাথাকে ইয়াত। এইটো আপোনাৰ ইয়াৰ গোটেইকেইটা ছিঙি গুচি গ'ল। এইটো এতিয়া মই ৰিপেয়াৰ কৰাৰ কিবা এটা মাথা মাৰিব লাগিব, হৈ যাব, নোহোৱাৰ কোনো কাহিনী নাই, হৈ যাব। এইটো ওৱান ৱে, লুজ হৈ গ'ল, আপুনি চাব পাব। এইটো চাব, লুজ হৈ গ'ল, ভালকৈ চাব পাব। এইটো চাব, লুজ হৈ গ'ল। এইটো লুজ হ'লে সেলফ আপোনাৰ আৱাজ কৰিব, বাইকখন ষ্টাৰ্ট নহয়। ই মেগনেট ঘূৰাব নোৱাৰে, মেগনেট নুঘূৰালে বাইক কেতিয়াও ষ্টাৰ্ট নহয় সেলফত। এই স্প্ৰিংটো চেঞ্জ কৰি মই আপোনালোকক দেখাম এই লুজটো আছেনে নাই। ওৱান ৱেটো ভৰাই দিলোঁ। এতিয়া চাওক, সি ক্লক ৱাইজ নুঘূৰে, এণ্টি ক্লক ৱাইজ ঘূৰিছে। এণ্টি ক্লক ৱাইজ ঘূৰিছে, ক্লক ৱাইজ ঘূৰা নাই। এইটো চাওক, এণ্টি ক্লক ৱাইজ ঘূৰা ঘূৰিছে, ক্লক ৱাইজ নুঘূৰে। ক্লক ৱাইজ সেলফৰ মটৰটোৱে ঘূৰাই পিনে ইঞ্জিনটো ষ্টাৰ্ট দিব, বুজি পাইছে নাই? অঁ, চেম্বাৰ লাগিব ধুনীয়াকৈ। ইয়াৰ নট দুটা মই চাই দিম। মাৰি চাওঁ কি ৰেছপন্সটো দিয়ে। এয়া মই ক্লাছটো লগালোঁ, সেলফটো মাৰি ষ্টাৰ্ট হৈ গৈছে যে কি হ'ব এতিয়া? পজিটিভ ৰেছপন্স নেকি? কি হ'ব? ওকে, কাম ফিনিছ।